আপোনালোক সকলোলৈ নমস্কাৰ। মই দেৱাংশী। আপোনালোক সকলোলৈ বহাগ বিহুৰ অশেষ শুভেচ্ছা মোৰ ফালৰ পৰা। যিহেতু বিহু আহিল, কলিৰ ইমান শুৱলা মাত আৰু ইমান ধুনীয়া ধুনীয়া কপৌ ফুল আপোনালোকে বাৰু খোপাত গুজিছেনে? আপোনালোকক মই আজি বিহুৰ উপলক্ষে অৰ্থাৎ বিহুৰ শুভেচ্ছাৰে মই এটি যোজনা গাম, আপোনালোকে শুনি যাব। কলি চৰাইৰ মিঠা মাত শুনিবলৈ শুৱলা, ঢোল পেঁপা গগনাৰ মন কৰে বলিয়া, টক টক টকৈ টকাৰ মাত, টিহি টিয়ৈ পেঁপাৰ মাত, জানৈ শুনিবলৈ শুৱলা, শুনিবলৈ শুৱলা মাত। বাৰু যোজনাটো শুনি আপোনালোকক কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু এতিয়া মই গগনা বজাই শুনাম আপোনালোকক। আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব। বাৰু আজিলৈ এইখিনি আছিল। আপোনালোক সকলোলৈ বিহুৰ অশেষ শুভেচ্ছা থাকিল। বাই বাই।